সো হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল রাব্বানি ব্লগস। তো আজি তাৰ মানে আমাৰ গাঁৱৰ মাজেৰে যিটো কঁকালভাঙি নদী যিটো বৈ গৈছে সেইটোত আজি বানপানী, তো সেইটো চাবলৈ গৈ আছোঁ। তো বলক আজি ভিডিঅ'খন আৰম্ভ কৰোঁ। তো ছাতি লৈ লৈছোঁ কাৰণ বৰষুণ নেৰানেপেৰা বৰষুণবিলাক দি আছে। তো চাই থাকক ভিডিঅ'খন, আহক আপোনাক লৈ যাওঁ। চাব পাৰে ভিডিঅ'খন চাই থাকক আৰু চাব পাৰে ইমান বোকা, তাৰমানে কি ক'ম আৰু কেইদিনমান ধৰি বৰষুণ দি আছে। বৰষুণে ছাতিখন লৈ ল'লোঁ কাৰণ বৰষুণ আহি যাব পাৰে। তো চাই থাকক, বহুতখিনি পানী বাঢ়িছে, তো দেখুৱাম, চাই থাকক ভিডিঅ'। আমাৰ গাঁওখনৰ বানপানী, এয়া বানপানী হৈ আছে। তো গাঁওখনৰ এইফালে ঘৰ বাৰী আছে, চাব পাৰে এইফালে ঘৰ বাৰী আছে। তো এয়া বানপানী হৈ আছে, বহুত পানী। সিফালৰ পৰা দেখুৱাই দি আছোঁ। তো চাব পাৰে কিমানখিনি পানী বাঢ়িছে। তো চাব পাৰে দলঙৰ ওপৰৰ পৰা দেখুৱাই দি আছোঁ। তো বহুতো পানী বাঢ়িছে, চাব পাৰে। চ' চাব পাৰে এয়া তো চাব পাৰে, ভিডিঅ'খন চাই থাকক। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ৰাখক। তো মই বেক কেমেৰাৰে দেখুৱাই দি আছোঁ, চাই থাকক। তো আকৌ বৰষুণ আহি আছে। তো আমি দলঙৰ ওপৰত আহিলোঁ। দলঙৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ কেনেকুৱা বানপানী আমাৰ গাঁৱৰ বানপানী আৰু আমাৰ কঁকালভাঙি নদীৰ, চাব পাৰে। তো ছাতি কিহৰ কাৰণে লৈ আছোঁ তো গম পাইছে চাগে, ইমান বৰষুণ আহি আছে। বৰষুণৰ মাজতো আমি বানপানীৰ ভিডিঅ' বনাই আছোঁ, চাব পাৰে। বেক কেমেৰা দিয়ে দেখুৱাই দি আছোঁ। আহক অলপ নামি চাওঁ ইফালে। তো নামি চাই দেখুৱাই দি আছোঁ। চাব পাৰে ইয়াৰ পৰা ছাতি কাৰণেতো দেখা নাযায়, তো ইয়াৰ পৰা চাওঁ। ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, বৰষুণৰ মাজত ছাতি লৈ আহিছোঁ। তো এটাতো লাইক কৰিব চাগে, আৰু মোৰ চেনেলত যদি নতুন আহি থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ৰাখক এনেকুৱা ভিডিঅ' চাবলৈ।